নমস্কাৰ বন্ধু বান্ধৱীসকল, বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আছাম পুলিচ আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা বহুতো ভাল খবৰ ওলাই আহিছে। বন্ধু বান্ধৱীসকল, আছাম পুলিচ আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট ইণ্টাৰভিউসমূহ অতি শীঘ্ৰেই হোৱাৰ সম্ভাৱনা হৈ পৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 10 মে'ৰ ভিতৰত আছাম ফৰেষ্ট আৰু আছাম পুলিচ 5,000 নিযুক্তি দিয়াৰ কথা কৈছে। বন্ধু বান্ধৱীসকল, যদি 10 মে'ৰ ভিতৰত 5,000 নিযুক্তি দিবলগীয়া হয়, তেনেহ'লে আপোনালোকে জানেই যে 10 ফেব্ৰুৱাৰী তাৰিখে আছাম পুলিচ অনলাইন এপ্লাই লাষ্ট ডেট। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ইণ্টাৰভিউসমূহ ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকৰ পৰা ষ্টাৰ্ট হৈ যোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আছাম ফৰেষ্টৰো অনলাইন এপ্লাইসমূহ অতি শীঘ্ৰে হ'ব, যিহেতু 10 মে'ৰ ভিতৰত আপোনালোকৰ নিযুক্তি দিয়াৰ কথা ওলাই আহি পৰিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ' ক্লিপটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অসম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 5,000 নিযুক্তি আমাৰ কৰিবলগীয়া আছে, যি 10 মে'ৰ ভিতৰত আমি শেষ কৰিব খুজিছোঁ। 10 মে'ত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ 1 লাখ নিযুক্তিৰ কামটো সমাপ্ত হ'ব পাৰে। তাৰ বাবে অসম পুলিচৰ প্ৰয়োজনীয় নিযুক্তিৰ বাকী থকা কামখিনিও ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।